দেউতা অৰ্থাৎ দেৱতা মানে ভগৱান, সকলোৰে জীৱনৰ ঢাল। ভ্ৰূণৰ পৰা পূৰ্ণাংগভাৱে মানুহ হোৱাৰ জনক তেওঁৱেই দেউতা। পিছে প্ৰায়ে আমি ভগৱানক কষ্টৰ সময়ত বিচাৰি ফুৰাৰ দৰে আমাৰ ভগৱান দেউতাকো যেন আমি আমাৰ সুখৰ দিনত প্ৰায়ে আওকাণ কৰি থৈ দিওঁ। দেউতা, পিতাই, বোপাই, আব্বা, বাবা আদি নানা নামেৰে সম্বোধন কৰা মানুহজন আছে বাবেইতো আমি আছোঁ। ঘৰখনো গধুৰ গহীন হৈ আছে। দেউতা নাই মানেই আমি গৰাকীবিহীন, আমি মাউৰা। পুৰুষ আৰু প্ৰকৃতি বুলি কওঁতে সদায় পুৰুষক কঠোৰ আৰু প্ৰকৃতিক কোমল হিচাপে আখ্যা দিয়া শুনি আহিছোঁ। সেয়ে হয়তো ভাবি লওঁ যে দেউতাও কঠোৰ। দেউতাক এজনে হয়তো মাকৰ সমান গভীৰভাৱে ভাবি নাপায় কথাবোৰ। প্ৰকৃততে জানো সেইটো সঁচা? আজিৰ যুগত নাৰীও সমানে সকলো ক্ষেত্ৰতে আগবঢ়া, সেইটো এটা বেলেগ দৰ্শন। পিছে দেউতাৰ পৰিধি জানো নাৰী পুৰুষ বুলিয়ে সীমাবদ্ধ হ'ব পাৰে? দেউতা পিতৃত্বৰ দায়িত্ব আৰম্ভ হোৱাৰ দিনাখনৰে পৰা নিজৰ সুখ, ইচ্ছা, আকাংক্ষাবোৰ ত্যাগ কৰি মনে মনে শান্তভাৱে তেখেতেও গাৰ্হস্থ্য জীৱনৰ জৰীডাল টানি লৈ গৈ থাকে। দিনৰ দিনটো বাহিৰা জগতৰ নানান সমস্যাৰে জৰ্জৰিত হৈ অহাৰ পিছতো তেওঁৰ মন আত্মাৰ আঘাতবোৰ আনৰ বাবে যে অস্পষ্ট। পৰিয়ালৰ সকলো ক্ষুধা পূৰ কৰোঁতে কৰোঁতে কেতিয়া যে আমাৰ মুখিয়ালজন নীৰৱ জঠৰ হৈ পৰে, আমিবোৰে উপলব্ধিয়েই কৰিব নোৱাৰোঁ। উপাৰ্জন কৰাই যেন তেওঁৰ মূল লক্ষ্য। খোৱাৰ কাৰণে উপাৰ্জন, ল'ৰা ছোৱালীৰ জীৱন সুন্দৰ কৰাৰ কাৰণে উপাৰ্জন, জীয়াই থাকিবলৈ উপাৰ্জন, মুঠতে কৰিবই লাগিব। কাৰণ তেওঁ যে পুৰুষ। তেওঁ সেইখিনি কৰিব নোৱাৰিলে তেওঁৰ অহং শেষ হৈ যাব। সকলোৱে ইটিকিং কৰিব। তেওঁ দুৰ্বল হৈ দেখুৱালেই তেওঁৰ পিতৃত্বত প্ৰশ্ন উত্থাপন হ'ব। আৰু আমিবোৰেও পাহৰি যাওঁ যে তেওঁতো এটা জীৱ, তেওঁৰো ক'বলগীয়া কৰিবলগীয়া বহুত আছে। মনৰ আশা মনতেই মোহাৰি হাঁহি হাঁহি সকলোখিনি নীৰৱে কৰি গৈ গৈ এদিন চিৰকাললৈ বিদায় মাগে। দেউতাক লৈ কিমান যে কি ক'ব লগা আছে, কিন্তু আজি শব্দই বিচাৰি পোৱা নাই। দেউতাক আমি আমাৰ হিৰো বনাই দিওঁ সঁচা, পিছে আমি কেতিয়াবা ভাবি পাওঁ জানো যে আমাৰ জিদ পূৰাবলৈ তেওঁ কিমান ঘণ্টা অভাৰটাইম কৰিব লাগে? আমাৰ মুখৰ এটা হাঁহি দেখিবলৈ তেওঁৰ সুখময় জীৱনৰ কিমান হাঁহি মুচি দিব লাগে? গা বেয়া হ'লে ৰাতি কেৱল মা সাৰ পাই থাকে এনেকুৱাতো নহয়, দেউতাও লগত সাৰ পাই থাকে। কিন্তু আমাৰ চকু কাষতে ৰৈ থাকি আমাৰ সুস্বাস্থ্য কামনা কৰা দেউতালৈ কোনো দিন নাযায়। যি বিচাৰোঁ দুদিন দেৰি হ'লেও যে সকলোখিনি মুখৰ আগত গোটাই দিয়ে। কেতিয়াও আমি উমান নলগাওঁ সেইখিনি গোটাবলৈ তেওঁ কেনেকৈ ক'ত কি মিলাব লগা হৈছিল। কাৰণ দেউতাই যে সকলো কৰিব পাৰে, আমাৰ এই ধাৰণাক কোনোদিন তেওঁ মিছা হ'ব দিব নোৱাৰে। সেয়াই দেউতা। মমতা বুলি ক'লেই মা, তাত কোনো সন্দেহ নাই। পিছে দেউতাকৰ মমতা নথকা হ'লে আমিবোৰ জানো মানুহ হ'ব পাৰিলোহেঁতেন? কাৰ কেনে ধাৰণা নাজানো, পিছে মই ব্যক্তিগতভাৱে দেউতাৰ বহু কথা এতিয়াহে উপলব্ধি কৰোঁ। ভাল লাগে ভাবি। অকণমানিজনী হৈ থাকোঁতে অফিচলৈ যোৱাৰ আগত যেতিয়া জিদ পূৰাবলৈ এপাক চাইকেলত ঘূৰাই আনে, কামৰ পৰা আহোঁতে গ'ল্ডস্পট টেঙা মৰ্টন লৈ আনে, শনিবাৰৰ অফিচ হাফ দিনটোত গণেশগুৰিৰ দলদোপৰ পৰা লোভ আৰু মিঠাই আনিব বুলি ৰৈ থকাৰ সেই দিনবোৰ, দেওবাৰৰ বেলতলা বজাৰলৈ ৰাতিপুৱাই চাইকেলখন লৈ এগালমান
গাঁৱলীয়া বজাৰেৰে উপচি থকা মোনাটো আহি মাক দিয়া সেই দিনবোৰ। আৰু কত যে কি। আজি আমি সকলোৱে কিছু কিছু পৰিমাণে কৃতকাৰ্য। পিছে কেতিয়াবা অকলশৰে ভাবি চালে এই সকলোবোৰৰ আঁৰ আমাৰ ছুপাৰ হিৰোজনেই নহয় জানো? দেউতাৰ জীৱনৰ কষ্ট কাটিং কৰা কাৰণেইতো আমি আজি আমাৰ কষ্ট বহন কৰিব পাৰিছোঁ। দেউতা, আপুনি সূৰ্য, য'ত দিনৰ পোহৰৰ আৰম্ভণি। দৈনন্দিন হুলস্থুলত সকলোৱে মজগুল হৈ পৰে আৰু সেয়ে আপোনাৰ শক্তিৰ উমান লগাবই নোৱাৰোঁ। আপোনাৰ অন্তৰৰ ক্ৰন্দনৰ উমান লগাওঁতে আমিবোৰে বহুত পলম কৰোঁ আৰু কেতিয়াবা উমান লগাওঁতে ইমান পলম হৈ যায় যে ক'বলৈ কৰিবলৈ বহুতো ৰৈ যায়। সুৰুজটো আছে বাবেই পৃথিৱীও আছে। আমাৰ সুৰুজকো অকণমান সময় দিয়াটো বৰ প্ৰয়োজন। গোটেই জীৱনটো কেৱল কৰি যোৱাই কাম যাৰ, তেওঁৱেই দেউতা। কৰি কৰি যেতিয়া এদিন তেওঁ উঠিব নোৱাৰা হয়, মগজুৱে মানুহ চিনি পোৱাত অসুবিধাত পেলায়। একেখিনি কথাকে কৈ থাকে। অতীতৰ বহু কথা পাতিবলৈ যেতিয়া আমাক অলপ আমাৰ সময় বিচাৰে, তেতিয়া কিন্তু আমাৰ হাতত সময়ৰ অভাৱ। তেওঁৰ ক্ৰন্দন শুনাৰো যে ধৈৰ্য নাথাকে আমাৰ। গোটেই জীৱনটোত এডোখৰ নিজৰ বুলিবলৈ মাটি, এটা ঘৰ, ফুৰিবলৈ এখন বাহন, তেওঁ নাথাকিলেও পৰিবাৰ অসুবিধাত নপৰিবলৈ তেওঁ কৰি থৈ যোৱা এটা ইঞ্চুৰেঞ্চ পলিচি, সুচলভাৱে জীৱন চলাবলৈ মুঠতে যিমান যি প্ৰয়োজন সকলোখিনি কৰাত কোনো দিন পিছ হুৱকি নোযোৱা মানুহজনৰ বাবে আমাৰ সময়ৰ অভাৱ হৈ পৰে। চোৱা চিতা কৰিবলৈ এগৰাকী নাৰ্ছ, ইফাল সিফাল ধৰি নিবলৈ, কথা পাতিবলৈ কোনোদিন কেতিয়াও নজনা NGO এটাৰ পৰা যোগাৰ কৰি দিয়া সহায়ক বা সহায়িকা এগৰাকীয়ে তেওঁৰ নগৰী হৈ পৰে। তথাপিও কোনোদিন কেতিয়াও কোনো আক্ষেপ নাই যাৰ, তেওঁৱেই দেউতা। জন্মগতভাৱে লৈ অহা আমাৰ জীৱনৰ প্ৰথমটো সম্বন্ধ, যাক আমি টেকেন ফৰ গ্ৰাণ্টেড লওঁ, সেয়াই দেউতা। অপ্ৰত্যাশিত প্ৰেম যাৰ, তেওঁৱেই দেউতা। এক অনুভৱ।